নগাঁৱত পুৱাই মাছ বজাৰ আৰু পাচলি বজাৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ছাডেন ভিজিট। অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা দেখি খঙত অগ্নিশৰ্মা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। মিঠাই প্ৰস্তুত কৰা কাৰখানাত লগালে তলা। খাদ্য সুৰক্ষা বিষয়া ভ্ৰাম্যমাণ পৰীক্ষাগাৰ লগত লৈ হঠাৎ বজাৰ পৰিদৰ্শন জিলা আয়ুক্তৰ। ফৰ্মেলিনযুক্ত মাছ, কীটনাশক ঔষধযুক্ত পাচলি পৰীক্ষা কৰালে আয়ুক্তগৰাকীয়ে। বজাৰত কীটনাশক ঔষধযুক্ত ফুলকবি বিক্ৰী কৰা দেখি হতভম্ব জিলা আয়ুক্ত। কথাটো এনেকুৱা, প্ৰথম কথা হৈছে ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব। আজি মই মোৰ ঘৰলৈ কি শাক চব্জি কিনি লৈ আহিছোঁ, মই মাছ বজাৰ কৰিবলৈ গৈছোঁ, মই কেনেকুৱা ধৰণৰ মাছ মই ঘৰলৈ লৈ আহিছোঁ, মই গাখীৰ কেনেকুৱা ধৰণৰ মোৰ ল'ৰা ছোৱালীক খুৱাইছোঁ, মই যদি কাইলৈ মিঠাই কিনিবলৈ গৈছোঁ সেই মিঠাই মই কেনেকুৱা ধৰণৰ মিঠাই কিনিছোঁ। আজি ৰাতিপুৱাতে আমি গ'লোঁ প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ পৰা য'ত ট্ৰাকবিলাক আহে, তাত এসময়ত অভিযোগ আছিল যে সেইবিলাকত ফৰ্মেলিন থাকে। আমি আমাৰ মোবাইল লেবৰেটৰীৰ লগত লৈ গৈছিলোঁ, ফুড ছেফটি অফিচাৰ আছিলে, গোটেই টীমটো আছিলে, তেওঁলোকে কাম কৰি আছে। আৰু তাত ধৰি লওক আমি ফৰ্মেলিন পোৱা নাই, কিন্তু মাছৰ ক্ষেত্ৰতো আমি সজাগ আৰু সচেতন হ'বলগীয়া এটা ডাঙৰ কথাটো হৈছে কি, য'ত আমাৰ মাছৰ উৎপাদন হয়, অসমৰ বহু ঠাইত পৰা আমাৰ মাছ আহে, অকল অন্ধ্ৰপ্ৰদেশৰ পৰাই নহয়। আৰু সেই মাছবোৰ আমি য'ত তাত উৎপাদন হয়, বহু ক্ষেত্ৰত এটা খুব আনচাইণ্টিফিক এটা পৰিৱেশ এটাত সেই মাছবিলাক ডাঙৰ কৰা হয়। গুৱাহাটীৰ পৰা অহা বহুত ট্ৰাক আমাৰ মৰিগাঁও আৰু নগাঁও অঞ্চললৈ আহে, য'ত মুৰ্গী কটাৰ পিছত যিখিনি লেতেৰা বস্তু থাকি যায়, সেই গোটেইখিনি ট্ৰাকে ট্ৰাকে ভৰাই আনি পেলাই আমাৰ মৰিগাঁও নগাঁও অঞ্চলত বিভিন্ন ফিচাৰীত সেই বস্তুটো ৰাতি ৰাতি সেই ট্ৰাকবোৰ আহে। পুলিচে ধৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকে ৰুটবিলাক সলাই থাকে, যাৰ ফলত কি হয়, যোনবিলাক ভাল মাছ খেতিয়ক, যোনবিলাকে কোনো বেয়া কাম নকৰাকৈ বা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ যোনবিলাকে মাছ বিক্ৰী কৰে, তেওঁলোক পিছ পৰি যায়, কাৰণে তেওঁলোকৰ মাছৰ দামটো হয়তো অকণমান বেছি হ'ব পাৰে। তেওঁলোকৰ সোনকালে মাছ ডাঙৰ কৰিব লাগে, মাছ উৎপাদন কৰিব লাগে। আজি সেই মাছবিলাক সেৱন কৰাৰ পিছত আমাৰ দৈনন্দিন সেই বস্তুখিনি সেৱন কৰাৰ পিছত আমাৰ হাইপাৰ টেনশ্যন, নন কমিউনিকেবল ডিজিজ যিমান আছে সেইবোৰ হ'বলৈ আৰম্ভ কৰিছে, কৰ্কট ৰোগ পৰ্যন্ত। সেই তাৰ বাবে এওঁলোকে যাতে, বেপাৰীসকলে যাতে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে, আৰু বেপাৰীসকলকো মই তাত কৰিব নোৱাৰোঁ, তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰোঁ, কি কাৰণে প্ৰডাকশ্যন কোনোবা বেলেগ এটুকুৰা জেগাত হৈছে। আজি আপুনি দেখিছে বিয়াত ছাপ্লাই কৰা, ডাঙৰ ডাঙৰ বিয়াত ছাপ্লাই কৰা, মই মানুহজনৰ ভদ্ৰলোকৰ নাম নলওঁ, কিন্তু তেওঁ লাইচেঞ্চ নোলোৱাকৈ সম্পূৰ্ণভাৱে ঘৰুৱা ৰন্ধন গেছেৰে তাত বনাই আছে, ডাঙৰ কুকুৰ ৰাখিছে কাষতে, এটা কদৰ্যময় পৰিৱেশ। সেই তাত গোটেই যোনটো ডালদা ঘি, যোনটো ক'লা ক'লা চামনি হৈ গৈছে, সেই ডালদা ঘি তলত পেলাই ৰাখিছে। তাৰ ওপৰত যিমানখিনি লেতেৰা বস্তু আছে, য'ত এইপিনে ৰান্ধি আছে, এইপিনে মিঠাই বনাই আছে, আৰু সেইখিনিয়ে গৈ কাইলৈ আমি বিয়া এখনত খাম। সেইকাৰণে আমি যেতিয়া বিয়া এখনলৈ যাওঁ, এজন মানুহে নিজৰ ল'ৰা বা ছোৱালী কিমান আশাৰে বিয়া পাতে, আৰু সেই কণ্ট্ৰেক্ট লোৱা মানুহবিলাকে কেনেকুৱা ধৰণৰ চেলেড আমাক পৰিৱেশন কৰে, ক'ৰ পৰা সেই বস্তুখিনি আহে, আমি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন। আৰু প্ৰশাসন সেইটোৰ প্ৰতি এটা কটকটীয়া ব্যৱস্থা কৰাটো প্ৰয়োজন, কমচে কম চেষ্টা কৰাটো প্ৰয়োজন। আজি সেই চেষ্টা আগবঢ়োৱা হৈছে। আজি টীমটো লগত লৈ পেলাই আমি তাৰপিছত চব্জি বজাৰলৈ গৈছোঁ। চব্জি বজাৰত গৈ ফুলকবি আমি দেখিছোঁ। ফুলকবি চব্জি বজাৰৰ ছেক্ৰেটাৰী ডাঙৰীয়াই নিজেই কৈছে যে যোনটো 3 মাহ লাগে সেইটো এমাহৰ ভিতৰত ডাঙৰ কৰি দিয়ে। তেওঁ নিজে এটা ফুলকবি দাঙি পেলাই দেখুৱাইছে। সেই ফুলকবিটো আমি আমাৰ ল'ৰা ছোৱালীক গৈ পেলাই খুৱাওঁ। যোনখিনি পেষ্টিচাইডৰ ৰেচিডিউ এতিয়া আমি লৈ গৈছোঁ, সেইখিনি গধূলি ৰিপৰ্ট ওলালে আপোনালোকে গম পাব। প্ৰতিটো বস্তুত আপোনাৰ কীটনাশক যোনটো ৰাসায়নিক দ্ৰব্য আছে সেইটো লাগি আছে। এতিয়া সেই বস্তুটো যেতিয়া তেনেধৰণেৰে আমি গৈ পেলাই খাওঁ, ঠিক আছে, এটা কথা হ'ব পাৰে যে আমাৰ বেলেগ কোনো বিকল্প নাই, ঘূৰি পকি তেনেকুৱা ধৰণৰ বজাৰখনে হয়। এতিয়া সেই পাচলিবোৰ আমি কেনেকৈ ধুব লাগে, বা কমচে কম সেই জেগাবিলাকত য'ত সেই কীটনাশক দ্ৰব্যবিলাক প্ৰয়োজনতকৈ বেছি প্ৰয়োগ কৰে, এতিয়া ইউৰিয়া অকণমান হ'লেও দিব লাগে। এতিয়া নেনো ইউৰিয়া পৰ্যন্ত আহি গ'ল। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এইটো আমাৰ যুগ, কিন্তু তাৰ মানে এইটো নহয় তাৰ অপব্যৱহাৰ কৰি পেলাই ৰাইজৰ স্বাস্থ্যত হানি কৰিব। তাৰপিছত আমি মিঠাই দোকানবিলাকলৈ আহিলোঁ, আপোনালোকেতো দেখিছেই কেনেকুৱা পৰিৱেশত ৰাখে। এতিয়া চিল কৰি দিয়া হ'ব। কথাটো হ'ল এনেকুৱা ধৰণৰ ৰেডবিলাক নগাঁও জিলাত চলি থাকিব। মই এটা কথা ক'ব বিচাৰোঁ,
ৰাইজে সেৱন কৰা যোনবোৰ বস্তু যোনে বিক্ৰী কৰে সেই তেওঁলোকে যদি এনেধৰণৰ বস্তু বিক্ৰী কৰে যোনবোৰ বস্তু ৰাইজৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয় বিধিগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু সেইটো তেওঁলোকে যাতে সতৰ্ক হৈ যায় আৰু তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে সেই এনেকুৱা ধৰণৰ কাইলৈ তেওঁলোকৰ ঘৰতো ল'ৰা ছোৱালী আছে মই মিঠাই বেপাৰীজনক সুধিছিলোঁ এই বস্তুটো আপুনি আপোনাৰ ল'ৰা ছোৱালীক খুৱাবনে বোলে নাই মই মোৰ ল'ৰা ছোৱালীক নোখোৱাওঁ যদি নিজৰ ল'ৰা ছোৱালীক মই নোখোৱাওঁ সেই বস্তুটো কিন্তু মই বিক্ৰী কৰিম সাধাৰণ ৰাইজক সেই কথাটোতো নহ'ব নহয় সেই কথাটো আমি চেষ্টা কৰিম তেওঁলোকে আমাৰ চকুত ধূলি মাৰিবলৈ চেষ্টা কৰিব কিন্তু আমি আমাৰ চেষ্টা অব্যাহত থাকিব আৰু মেজিষ্ট্ৰেট যাব পুলিচ যাব আমাৰ ফুড ইনস্পেক্টৰ আৰু তেওঁলোকৰ টীম যাব ফিচাৰী অফিচাৰ যাব নগাঁৱত সেই অভিযান চলি থাকিব